ব্যক্তিবিলাকক দিব লাগিব তেতিয়াহে সঁচা অৰ্থত উন্নয়নটো পাবলৈ সক্ষম হ'ব সঁচা অৰ্থত সমাজখনত যিবিলাক সমস্যা আছে সেইবিলাক সমাধান কৰিবলৈ সক্ষম হ'ব তো সেইকাৰণে UPPL হিচাপে আমি সেই দলসকলৰ লগত যিয়ে নেকি আজি উদাৰতা নিকা আৰু যিসকলে আজি এই অঞ্চলৰ ৰাইজৰ অভাৱ অভিযোগ সমস্যাবিলাক দূৰ কৰাৰ কাৰণে চিন্তা কৰিছে সকলোৰে লগত আমি আলোচনা বিলোচনা কৰিবলৈ প্ৰস্তুত আছোঁ আৰু সকলো একেলগে আগবাঢ়ি যাবলৈ আমি প্ৰস্তুত আছোঁ এইটো ৰাজনৈতিক দলেই হওক অৰাজনৈতিক দলেই হওক কাৰণ এইবেলি ইমানখিনি ঘটনা ঘটি যোৱাৰ পিছত ইমানখিনি সংঘাত হৈ যোৱাৰ পিছত যিটো শান্তি স্থাপন হ'ল যিটো সমস্যা সমাধান হ'ল এইটো আগলৈ আমি এটা স্থায়ীভাৱে আগুৱাই লৈ যোৱাৰ কাৰণে আমাৰ কিছুমান ডিউটি আছে আমাৰ কিছুমান ৰেছপন্সিবিলিটি আছে গতিকে এই কামখিনি আমি পলিটিকেলি কৰিবলৈ সক্ষম হ'ম বুলি আমি বিশ্বাস কৰিছোঁ আৰু সেইকাৰণে ময়ো দীৰ্ঘদিন ধৰি নিখিল বড়ো ছাত্ৰ সন্থাত থাকি আজি UPPLত যোগদান কৰিছোঁ ৰাজনীতিটো মোৰ কাৰণে এটা নিচাও নহয় পেচাও নহয় মই আগৰ পৰাই কৈ আহিছোঁ এইটো উদ্দেশ্যও নহয় লক্ষ্য নহয় কিন্তু 32 লাখ জনসাধাৰণৰ যিবিলাক সমস্যা হৈ আছে এই সমাধান কৰাত আমি এই অঞ্চলৰ ব্যক্তি হিচাপে সকলো একিঞ্চিত অৱদান দিব লাগিব সকলো একিঞ্চিত আগভাগ ল'ব লাগিব আৰু সেই কামখিনি আমি সবে মিলি কৰিব বিচাৰিছোঁ গতিকে পৰিৱৰ্তনৰ আশা যিটো ৰাইজে কৰিছে পৰিৱৰ্তনটো নিশ্চয় হ'ব আৰু বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে আমি একেলগে যাব পাৰিম আজি ইয়াত অকল বড়োৰ সমস্যা আছে নহয় আদিবাসীৰো আছে মাইনৰিটিৰো আছে বঙালীসকলৰো আছে সকলো জাতি জনগোষ্ঠীৰ ইয়াত সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি একত্ৰিত হৈ আগবাঢ়ি যাব লাগে এপ্ৰোচ কৰা নাই এই কাৰণেই এপ্ৰোচ কৰা নাই কাৰণ তেখেতসকলৰ অলৰেডি এটা মিত্ৰজোঁটৰ চৰকাৰ চলাই আছে সেইকাৰণে আমি তেখেতসকলক এতিয়ালৈকে এপ্ৰোচ কৰা নাই অনাগত দিনত কি পৰিৱেশ আহে পৰিস্থিতি আহে আমি ক'ব নোৱাৰোঁ কাৰণ কেন্দ্ৰীয় যিটো চৰকাৰ আছে ৰাজ্যৰ যিটো চৰকাৰ আছে সেই চৰকাৰটো যদি আমাৰ এই অঞ্চলত যিটো চৰকাৰ থাকিব সেই চৰকাৰৰ লগত এটা আণ্ডাৰষ্টেণ্ডিং সদায় থাকিব লাগিব ৰাজনৈতিকভাৱে নহ'লেও চৰকাৰীভাৱে সেই কথাবিলাক আমি সদায় বুজি পাওঁ তো সেইকাৰণে যিহেতু চুক্তি হ'ল চুক্তি ৰূপায়ণ হ'ব লাগিব আখৰে আখৰে এই দফাবিলাক ৰূপায়ণ হ'ব লাগিব ইয়াত যিবিলাক প্ৰমিছ কৰা আছে সেইটো ইমপ্লিমেণ্ট হ'ব লাগিব এই গোটেই কথাখিনি লৈ পেলাই আমি চিন্তা কৰি আমাৰ ৰাজনৈতিক ৰণকৌশলটো আমি তৈয়াৰ কৰিম আৰু তেনেকৈ আমি আগুৱাই যাম সেইটোৱে এটা শুভ লক্ষণ UPPLৰ কাৰণে আৰু পৰিৱৰ্তন যে ৰাইজে বিচাৰিছে এইটো সুনিশ্চিত হৈ গৈছে গতিকে আজি UPPL ইমান টকা পইচা থকা দল নহয় যদিও ইয়াত চৰকাৰ চলোৱা নাই যদিও UPPLটোৱে একমাত্ৰ বিকল্প হিচাপে ৰাইজে যি লৈছে আৰু সেইটো আমি সবে আজি ৰাইজক সন্মান জনাব লাগিব আৰু সেইকাৰণে আমি সবকে আঁকোৱালি লৈছোঁ আমি সকলো জাতি জনগোষ্ঠী মিলি এই 32 লাখ জনসাধাৰণৰ যিটো BTR সেইটো আমি এটা ভাল এটা BTR হিচাপে গঢ় দিব লাগিব যাতে ইয়াতে সকলো শ্ৰেণীৰ ৰাইজে অংশগ্ৰহণ কৰিব পাৰে ইয়াতে দুখীয়া দৰিদ্ৰ আনএমপ্লয়ী যিখিনি আছে আমাৰ বিভিন্ন শ্ৰেণীৰ যিখিনি সমস্যাত জৰ্জৰিত লোকসকলক লৈ পেলাই আমি আগবাঢ়ি যাব লাগিব খেতিয়কসকলৰ সমস্যা আছে ব্যৱসায়ী গোষ্ঠীৰ সমস্যা আছে সকলো বোৱনী শিপিনী চবৰো সমস্যা আছে এই সমস্যাবিলাক আমি যিটো ঢুকি নাপাওঁ যিবিলাক সমস্যা আছে সেইবিলাক আমি লৈ পেলাই সমাধান কৰি সমাজখন আগুৱাই লৈ যাব লাগিব সেইটো আমি সকলো ফিল কৰোঁ